আসসালামু আলাইকুম হাই ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ মোৰ এই সোৱাদ চেনেলটোৰ জৰিয়তে এটা সোৱাদ লগা ৰাজমাহৰ ৰেচিপি লৈ আহিলোঁ দাহি ৰাজমাহ দৈৰ সৈতে মই কেনেদৰে বনালোঁ আহকচোন চাওঁ তাৰ বাবে মই ৰাজমাহখিনি তিয়াই ৰাখিছিলোঁ এইখিনি ভালদৰে ধুই মই কুকাৰত দুটা হুইচেল মাৰি ল'ম এয়া নিমখ দিছোঁ পৰিমাণ মতে দুটাতকৈ বেছি হুইচেল মাৰিব নালাগে বহুত সিজি যাব পাৰে এয়া এনেদৰে দুটা হুইচেল মাৰি ধুনীয়াকৈ সিজি গৈছে ইয়াত মই আদা নহৰু পেষ্ট পিয়াজ আৰু জলকীয়া লৈ লৈছোঁ তেলখিনি গৰম হোৱাত দালচিনি ইলাচি দি ইয়াত মই পিয়াজখিনি ধুনীয়াকৈ দি দিম এয়া এইখিনি ভাজি থাকিব লাগিব এতিয়া নিমখ হালধি মছলাখিনি দিব নালাগে অকল পিয়াজখিনি ধুনীয়াকৈ ভাজি ধুনীয়াকৈ কালাৰ এটা অহাত তাত মই মছলাখিনি দিম বাৰু চাই থাকক এয়া ইয়াত নিমখ দিছোঁ পৰিমাণ মতে আৰু জালুকৰ গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি সোৱাদৰ বাবে অকণমান মিট মছলা আৰু হালধি দি আৰু অকণমান ৰেড চিলি দিছোঁ শেষত ভালদৰে লাৰি ইয়াত মই পানী দি এইখিনি ভালদৰে ভাজি ল'ম আৰু চাই থাকক বহুত সোৱাদ লগা হয় এনেদৰে আপোনালোকে বনাই চাব এয়া এইখিনি মই ভাজি আছোঁ ভাজি থকাত ইয়াত মই ৰাজমাহখিনি দি দিম এয়া ধুনীয়াকৈ ভাজি থকাত ইয়াত মই ৰাজমাহখিনি দি ইয়াত আকৌ 10-5 মিনিটৰ বাবে ৰাজমাহখিনি মই পানী নিদিয়াকৈ ভাজি ল'লোঁ ইয়াত আকৌ পানী দিছোঁ পৰিমাণ মতে দি ঢাকনি মাৰি দিলোঁ এইখিনি সিজিবৰ বাবে সিজিয়ে গৈছে যিহেতু তথাপিও এয়া দৈখিনি মই ঘৰতে তৈয়াৰ কৰা দৈ বহুত সোৱাদ লগা হৈছিল এইখিনি দৈ মই দি দিছোঁ এয়া মোৰ ৰাজমাহখিনি পৰিমাণ মতে দৈ দিছোঁ বহুত বেছিও দিব নালাগে দৈখিনি দিয়াৰ পিছত ভালদৰে লাৰি দিব মই দেখুৱাই দিছোঁ এনেদৰে ভালদৰে লাৰি দিব যাতে দৈখিনি গোট খাই নাথাকে ভালদৰে লাৰি আকৌ মিডিয়াম জুইত দি ধুনীয়াকৈ গ্ৰেভি হোৱাকৈ এয়া হৈ গ'ল ধৰিবই পাৰিছে আপোনালোকে পৰিমাণ অনুযায়ী গ্ৰেভি ৰাখিব এয়া মই দেখুৱাই দিছোঁ মই ইমান জোখত ৰাখিছোঁ আপোনালোকে এনেদৰে বনাই চাব ৰাজমাহ দৈৰ সৈতে বহুত সোৱাদ লগা হয় মই শেষত বিলাহী এটাও কাটি দিলোঁ সেইটো দেখুওৱা নহ'ল যেতিয়া তৰকাৰী হোৱাৰ আগে বিলাহী এটা কাটি দিছোঁ আপোনালোকে এনেদৰে বনাই চাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পাই জনাব আৰু নতুন ৰেচিপি পোৱাৰ বাবে মোৰ এই সোৱাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব